morning and welcome to my YouTube channel, The One Destination. Today is Sunday, 14 July. Pabilo la furi ahu. Besi dur na jao. Meghalaya bhitorte thakim. Weather to imana ta bhal nohoy, so maybe Laitlum loke jam tar pora guri ahim. Goi chao. Guwahati to hol borokun choli ase. Meghalaya keneকুৱা choli ase. Moi goi chao logote apun loke chao. Meghalaya ki obostha hoy ase. Weather to imana ta bhal nohoy. Morning to ami bhabisilu cancel hobo sage program because borokun start hoisile. এতিয়া at least borokun নাই অলপ আছে So guys এতিয়া আমি খানাপাৰা পালো এতিয়ালৈকে ওয়েদাৰ একো বেয়া পোৱা নাই বৰষুণো নাই পিছলৈকে দিব পাৰে ওয়েদাৰটো তেনেকুৱাই হৈ আছে তো যেতিয়ালৈকে বৰষুণ নাপাওঁ আৰামছে গৈ থাকো You don't know what it's like. I know you don't love me like I say you do. I know you don't love me like you say you do. I know you don't love me like I say you do. I know you don't love me like you say you do. The back and forth has got me so messed. So guys, আমি বৰাপানী ভিউ পইণ্ট পালো এতিয়া বৰষুণ কৈ আহি পালো কিবাকে কিছুমান প্লেছত বৰষুণ নাছিলে ভিউ পইণ্টত বেছি টাইম নৰখো অলপমান টাইম ৰখি পেলাই ওলাই যাম ইয়াৰ পৰা বৰাপানীত অলপ ৰখি দিছিলোঁ এতিয়া ওলাই দিলোঁ weather clean direct Laitlumলৈকে যাওঁ তাত গৈ চাওঁ কেনেকুৱা weather হৈ আছে এনেতো মেঘালয় বাৰু আহিলে ভালেই লাগে একো বেয়া নালাগে বৰষুণ থাকক বা ৰ'দ থাকক একো প্ৰব্লেম নাই So guys, অলপ পিছতে Laitlum পাম বেছি টাইম নাই আৰু বৰষুণৰ বাবে আমি স্লো গৈ আছোঁ তাক নাই বেছি লেট হৈ গৈ আছে তো এতিয়া অলপ বাইকত তেল ভৰাই লওঁ আছে চলি যাব তথাপিও অলপ লৈ লওঁ আৰু कितना करके 30 रुपये एक बार So guys, তাতে টিকট লগাব লগা আছিল টিকটটো লৈ ললো পাৰ বাইক 30 रुपीस এন্ট্ৰি হৈ গল এতিয়া যাও ভিতৰলৈকে একচুৱেলি মই বেক সিটত বহি আছো So guys, finally Laitlum পালো দেখিছে ইয়াত সব ধোঁৱা একো দেখা নাপায় মানে ওচৰ পাজৰে বহুত মানুহ আছে কিন্তু গুটেখিনি মানুহ হাইড হৈ আছে মোস্টলি Hello guys, welcome to Laitlum. Finally আমি Laitlum পালো আৰু Laitlumৰ অৱস্থা এতিয়া বৰ্তমান এই হৈছে Hello bro, কেনেকুৱা লাগিল আহি পেলাই ভাল লাগিল বিৰাট ভাল লাগিল তই পাৰ্টি কৰি আছে চবে পাৰ্টি চলি আছে এতিয়া বৰ্তমান যেটো বেয়া আছিল ৰাস্তাত বাট ইয়াত আহি পৰিছে মন ভাল লাগি গৈছে কাৰণ ইমান ধুনীয়া ভিউ সব ফালে ফগ আৰু মানুহ এনেকুৱা নহয় যে বৰষুণ দি আছে মানুহ কম আছে মানুহ বহুত আছে So guys, Laitlumৰ ভিউ এইটোৱে আৰু গুৱাহাটীৰ পৰা ইমানটো কষ্ট কৰি আহিলো অসম ভিউ পালো বৰষুণ দি আছিল বাট প্ৰবলেম একো হোৱা নাই বৰষুণ দিছে যদি আমি এনজয় খুব কৰিছো মোৰ ফ্ৰেন্ড আছে মোবাইল টিপত ব্যস্ত এইজন
All the choices you made, would you make them again, 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 again? All the lies that you told, did you believe in them? All the choices you made, would you make them again, 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 again? Did you make them again? সকা যাম বুলি ওলাইছিলো মাত্ৰ তলফালে গৈ থাকোঁতে ধাৰাসাৰ বৰষুণ দি দিলে আমি ৰেইনকোট পিন্ধি ল'লোঁ এতিয়া আমি ওলাই দি পেলাই চিধা কিবা খাই লওঁ বহুত ভোক লাগিছে কাৰণ অহাৰ পৰা একো খাব পোৱা নাই তেনেকুৱা দোকান পোৱা নাই ইয়াতে চ' গাইজ আপোনালোকক লেইটলুম দেখালোঁ কেনেকুৱা ভিউ হৈ আছে কেনেকুৱা কি এতিয়া আমি ওলাই আহিলোঁ অকণমান ছাইডৰ ভিউ পইণ্ট পালোঁ ভিউবোৰ খুব ধুনীয়া হয় এইটো ক্লিয়াৰ হৈ আছে এতিয়া অলপ পিছত পুৰা ব্লাৰি হৈ যাব বিকজ ফগ অল অভাৰ একেলগে চালোঁ পিছফালে পুৰা ব্লাৰ হৈ গ'ল চ' গাইজ যদি ভাল লাগিছে ছাপৰ্ট কৰিব জানিম ইন ফিউচাৰত আকৌ নতুন জাৰ্ণি এক্সপিৰিয়েঞ্চৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ চি ইউ গাইজ দ্য নেক্সট জাৰ্ণি চি ইউ দেন বাই বাই